প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে। এই তুমি প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে এই বুৰ্বকৰ কথাটো মোৰ চন্দন ব্ৰহ্ম কৈছে আৰু আচ্ছা চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক'ত যে ফাঁচিছে যাম্বা এই প্ৰমোদ বড়ো এই চন্দন এই এফচি অফিচত পাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমানবাৰ পাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে এই এফচিয়ে থাক কিবা মানুহ কৰিব লাগে তাতে ফচি যাবহি যামটো তাত মৰিয়াই এই BTCত 4.5 বছৰ হ'ল কোনটো গৰু কোনটো গাই গৰুটো ফালি আছে গাখীৰ নিদে গাখীৰে নোলায় 4.5 বছৰ হ'ল এই BTCত নাই 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 গাখীৰ দিয়া নাইতো ক'ত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে CM ছাৰে নাজানে এনেকুৱা গৰু কিয় ফালিব লাগে তাত স্বাস্থ্যৱান গৰুটো কিন্তু গাখীৰে নিদে 4.5 বছৰ হ'ল বিৰাট ভুল হ'ল দাদা CM ছাৰে খুব ভুল কৰিলে এইটো 4.5 বছৰৰ গাখীৰে নিদে যোৱাকালি যে আহিছে বিপিএফক কিছু প্ৰভাৱ পেলাব নেকি নাই 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে আহিছে মুঠতে কেম্পেইন কৰিব লাগে কৰিছে কিন্তু CM আহিছে বুলি এই চিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায় একটাই কথা প্ৰমোদ বড়োৱে যদি আমাৰ দলৰ কৰ্মী নেতাসকলক যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে আমি জিকিম CM আহিছে বুলি কিবা একটা প্ৰভাৱ পেলাব সেইটো নহয় মই কৈছোঁ না অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো BTCত গৰু ফালি আছে এই গৰুটো স্বাস্থ্যৱান ভাল কিন্তু 4.5 বছৰ হ'ল গাখীৰে দিয়া নাই আম্বা স্যাৰ আৰু আন এটা প্ৰশ্ন যেটো 7 তাৰিখ হ'ল ফাৰ্ষ্ট দিন মাত্ৰ ফাৰ্ষ্ট দিনৰ পিছতে ভোট ইলেকশ্যন হ'বলৈ গৈ আছে যেনক আমি আজি চালাকাটি সমষ্টি হিচাপে ঘূৰি আছোঁ যেহেতু আমাৰ চালাকাটি সমষ্টি প্ৰায় 6টামান BCDC বা প্ৰাইমাৰী এই পুৰাণা চিডলি সমষ্টিত পৰিছে ইয়াৰ পিছত আমাৰ খাজলগাঁও আছে ইয়াৰ পিছত নিচিমা আছে ইয়াৰ পিছত 14 চিৰাং আছে 13 চিৰাং আছে মুঠতে মই তিনিটা BTC সমষ্টিটো আজি প্ৰায় কমপ্লিটে অহাকালি আকৌ আমি নিচিমাত যাম নেক্সট দিনা খাজলগাঁও ইয়াতে শেষ মুঠতে মই আমাৰ এই 5টা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই বা আমাৰ BPF দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক BPF দলৰ পজিশ্যন খুব ভাল বেয়া নহয় মই যেটো দেখিবলৈ পাইছে আজি ঘূৰি পেলাই এই চালাকাটি সমষ্টি খুব ভাল মুঠতে আমি জিকিম চালাকাটি হিচাপে UPPL নিজকে BPF জিকি আছে যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ 14 চিৰাঙতো BPF হিচাপে জিকি আছে UPPL নিজিকে আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ UPPL হিচাপে ইয়াতে নিজকে BPF হিচাপে জিকি আছে তো 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে BPF দলৰ দখলত আছে তো UPPL কেনেকৈ জিকিব এইটোতো অসম্ভৱ যদি জিকে মই হয়তোই কৈ আছোঁ বাৰে বাৰে প্ৰমোদ বড়োৱে আমাৰ BPF দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে BPF দলে জয়ী হোৱাটো কথা যোৱাকালি মুখ্যমন্ত্ৰী আহিছিলে তেওঁ কৈছে মানে BPF দল মানে গাখীৰ দিব নাজানা গুৰু এইবিলাক CM ছাৰে আচলতে নাজানে CM ছাৰে নাজানে কথাটো তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মানে ছাকচেছফুল হৈছে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে আগত তেওঁ হিংসাত সময় ক'বলৈ আহিছিল এতিয়া দুৰ্গা পূজা খাব আহিছে নাই 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 এইবিলাক কৈ লাভ নাই এইবিলাক যেতিয়া BTC চুক্তি হৈছে তেতিয়াৰ পৰাই শান্তি আছে আমাৰ BPF দলে 15 বছৰ শাসনত সময়ত BTC অঞ্চলত কোনো উগ্ৰপন্থী জন্ম হোৱা নাছিল এই যেতিয়া নাকি প্ৰমোদ বড়োৱে চিফ হয় বিটিআৰ চুক্তি কৰি পেলাই চিফ হৈ পেলাই শাসন কৰে এই সময়ত দুটাকৈ নতুন সংগঠন জন্ম হৈছে আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন আৰু বিৰাট অশান্তি আজি প্ৰমোদ বড়োৱে চুক্তি হোৱাৰ পিছত চুক্তি কৰাৰ পিছত NDFB সকলক জেলত এতিয়াও ৰাখি আছে কোনো এজনৰ কেছ উইথড্ৰ হোৱা নাই কোনো এজন
NDFB ওলোৱা নাই এইটোৱে দুৰ্ভাগ্যজনক শান্তি নাই প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে এই তুমি প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে এই বুৰ্বকৰ কথাটো মোৰ চন্দন ব্ৰহ্ম কৈছে আৰু চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক'ত যে ফাঁচিছে যাম বা এই প্ৰমোদ বড়ো এই চন্দন এই এফচি অফিচত পাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমানবাৰ পাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে এই এফচিয়ে থাক কিবা মানুহ কৰিব নেকি তাতে ফুচি বহি যাম তাত